নমস্কাৰ স্বাগতম জনাইছো আজি এটি নতুন ভিডিঅ' লৈ আজি ভিডিঅ'টো লৈ আহিছো মই আধাৰ PVC কাৰ্ডৰ ওপৰত আপোনালোককো যদি প্ৰয়োজন হৈছে এখন ধুনীয়া PVC কাৰ্ড তেতিয়া হলে আপোনালোকে আহিব লাগিব এই ৱেবছাইটটোত প্ৰথমতে আপোনালোকে যাব গ্ৰম ব্ৰাউজাৰলৈ যোৱাৰ পিছতে আপোনালোকে ইয়াতে টাইপ কৰিব লাগিব uidai.gov.in এইটো টাইপ কৰাৰ পিছতে আপোনালোকে সাৰ্চ বাটনটোত ক্লিক কৰি দিব ভিডিঅ'টি এতিয়ালৈকে যদি লাইক কৰা নাই লাইক এটা কৰি দিব আৰু চেনেলত যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা নতুন ভিডিঅ' মই আনিয়ে থাকোঁ গতিকে ইয়াৰ পিছতে অহাৰ পিছতে ভাষাটো বাছি ল'ব লাগিব তেও আমাৰ ভাষাটো বাছি লৈছোঁ তাৰ পিছতে এলে তললৈ আহিব গেট আধাৰ অপচনটোত ক্লিক কৰি দিব গেট আধাৰ অপচনটোত ক্লিক কৰাৰ পিছতে তললৈ টানি আনিব অৰ্ডাৰ আধাৰ PVC কাৰ্ড ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে লগইন কৰিব লাগিব লগইন কৰিবলৈ আপোনাৰ 12 ডিজিট আধাৰ নম্বৰটো লাগিব ইয়াতে 12 ডিজিট আধাৰ নম্বৰটো ফিল কৰি দিব তাৰ পিছতে ইয়াতে ক্যাপচা আছে ক্যাপচাটো ইয়াত থকা ধৰণে আপোনালোকে ফিল কৰি দিব ক্যাপচাটো যদি বুজি নাপায় এইফালে কাৰ্চন দুডাল আছে ইয়াতে টেপ কৰি আপোনালোকে ক্যাপচাটো হলনি কৰি ল'ব পাৰে এই কাৰ্ডখন অৰ্ডাৰ কৰা 15 পৰা 20 দিনৰ ভিতৰত আপোনাৰ পোষ্ট অফিচত আহি যাব তাৰ পৰা আপোনালোকে সংগ্ৰহ কৰি ল'ব পাৰে সকলোখিনি ফিল কৰাৰ পিছতে আপোনালোকে লগইনত ক্লিক কৰিব তাৰ পিছতে আপোনালোকৰ কাৰ্ডখন আহি যাব ইয়াতে চাই ল'ব কাৰ্ডখন চাই লোৱাৰ পিছতে আপোনালোকে নেক্সট অপচনটোত ক্লিক কৰি দিব এটা পেমেন্ট কৰিব লাগিব 50 টকা এটা আপোনালোকে ইয়াতে এটা বক্স আছে বক্সটোতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে মেক পেমেন্ট এই অপচনটোত ক্লিক কৰি দিব তাৰ পিছতে লোডিং লোৱাৰ পিছতে সকলোখিনি অপচন ইয়াতে খোল খাই যাব নেট বেংকিং ওয়ালেট ক্ৰেডিট ডেবিট কাৰ্ড UPI আপোনালোকে যেটো সুবিধা হয় এটো বাছি ল'ব মই ডেবিট কাৰ্ড বাছি লৈছো ইয়াতে কাৰ্ড নম্বৰ এক্সপায়াৰ ডেট CVV আৰু কাৰ্ড হোল্ডাৰৰ নেম দি প্ৰসিড অপচনটোত ক্লিক কৰি দিব তাৰ পিছতে OTP আহিব এই OTP টো ইয়াতে ফিল কৰিব লাগিব OTP টো ফিল কৰি লৈছো ফিল কৰাৰ পাছতে ভেৰিফাই অপচনটোত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পাছতে ইয়া পেমেন্ট সাকসেসফুলি হৈ গৈছে এণ্ড মোৰ মেছেজও আহি গ'ল আপোনাৰ কাৰ্ড ইতিমধ্যে অৰ্ডাৰ হৈ গৈছে ইয়াতে SRN এটা নম্বৰ আহিব এই নম্বৰটো আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব নহলে বা এইটো এটা অপচন আছে ডাউনলোড অপচনটোত ক্লিক কৰি ডাউনলোডও কৰি ল'ব পাৰে এই নম্বৰটো আপোনালোকক প্ৰয়োজন হ'ব আপোনাৰ কাৰ্ডখনৰ ষ্টেটাসটো জানিবলৈ ক'ত পালেহি সেই কাৰণে আপোনালোকে এই নম্বৰটো ভালদৰে থৈ দিব তাৰ পিছতে আপোনালোকে ইয়াত তলত আহিব তলত অহাৰ পিছতে এটা অপচন দেখা পাব আপোনালোকৰ কাৰ্ডখন প্ৰিন্ট হৈ আছে যেতিয়া এই প্ৰিন্টৰ কাম কমপ্লিট হ'ব আপোনালোকৰ ডাকঘৰত আপোনালোকে পাই যাব